আখিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম নমস্কাৰ প্ৰথমবাৰৰ বাবে মই আপোনালোকৰ ওচৰত ৰস কৰিব ওলাইছোঁ মোৰ চেনেলটোৰ নাম হৈছে টেনিছন এণ্টাৰটেইনমেণ্ট এই চেনেলটোত সকলোৱে চাব ইয়াত আপোনালোকে সকলো ধৰণৰ ভিডিঅ' পাব আপোনালোকে এই চেনেলটো সকলো আদৰি ল'ব বুলি মই আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আজি মই এনেকুৱা কেইজনমান অদ্ভুত গায়ক বুলি ক'বলৈ জানো মই তেখেতসকলক ছিংগাৰ বুলি ক'বলৈ জানো তেখেতসকলৰ কথা আমি আলোচনা কৰিব ওলাইছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক মই কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ মই কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ কেলা মক্কেল আমি য'তে ত'তে নচলাবা এখন বৰপেটা হয় বৰপেটা আমি বৰপেটাতে বসবাস কৰোঁ তোমাতকৈ বহুত ভাল ছিংগাৰ আছে বৰপেটাৰ তুমি কেলা বৰপেটাৰ নাম কেলা ডুবাব আহিছা নেকি ইয়াত তোমাকে দেখিলে মোৰ মন বেয়া লাগে তোমাকে দেখিলে মোৰ মন ভালে লাগে আপে গায়কৰ মচান নাচাই গাপে গায়কৰ চলা পিন্ধা মচান ইয়াত তেওঁলোকে মানুহক দেখাবলৈ আপোনাৰ টাইম আইগা লাগাইছিল বে না হবে তুমি কার বলো না হবে তুমি কার তুমি এটি কি গান গাইছা অসমীয়া গান না বেংগলী গান আরে অসমীয়া গানত এইবাৰ তুমি কি জাবৰ হবাইছা জাবৰ হবে তুমি কার বলো না হবে তুমি কার মই কয়া কুচির মিউজিক গাড়ীৰ ড্ৰাইভাৰ মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ গানটোৰ টাইটেলটো হ'ব লাগিছিল ফকতীয়া চং মোৰ বোধনে দে মই এওঁলোকক আৰু হয়তো অসমবাসীক জনাব বিচাৰিছোঁ যে গানটো আজিৰ পৰা মই নাম থৈ দিলোঁ ফকতীয়া চং